মৰাং সংকীয়। কুমৰুচুৰুং এভৰিৱান, ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু এইবাৰ বিহুত মই নাৰিকলৰ লাড়ু বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমবাৰ বনাইছোঁ। এয়া নাৰিকলখিনি ৰুকি ল'লোঁ। তাৰপাছত এতিয়া মই চেনিখিনি লৈ সানি ল'ম ভালদৰে। ৰুকি থোৱা নাৰিকলখিনি ভালকৈ সানি লৈ এয়া সানি হ'ল। এতিয়া মই এইটো 1 ঘণ্টাৰ বাবে ঢাকি থৈ দিম। তাৰপিছত কেৰাহীখন উঠাই ল'লোঁ আৰু কেৰাহীখনত মই এয়া ভাজি ল'ম ভালদৰে। পানীখিনি গোটেই চেনি আৰু নাৰিকলখিনি ভালকৈ মিহলি হৈ যোৱাকৈ ভাজি লওঁ। এয়া মোৰ লাড়ুখিনি হৈ গ'ল। এয়া মই এতিয়া লাডুকে ধুনীয়াকৈ গোল কৰি লওঁ। এটা এটাই কৰি আছোঁ। ফাৰ্ষ্ট টাইম বনাইছোঁ, অলপ ভাল হোৱা নাই, হ'লেও ট্ৰাই এটা কৰি চালোঁ। ইমানখিনি ওলাল গোটেই 2টা নাৰিকলৰ পৰা। এয়া তিল পিঠা বনাব মই কাষৰ আমাৰ হাজৰিকা বাইদেউৰ ঘৰত গৈ মেলি এয়া বৰা চাউল তিয়াই থ'লোঁ ৰাতিতে। ৰাতিপুৱা একেবাৰে 4টাতে উঠি লৈ মেলি এয়া খুন্দিবলৈ আহিলোঁ। এয়া আমাৰ মিচিঙত টেটুং কিপাৰ বুলি কয়। আৰু এতিয়া চালি ল'ম গোটেইখিনি ভালদৰে। কিছুমানে চালনী চাকে বাৰু, মই কিন্তু আঁঠুৱাত দি চাকি ভাল পাওঁ, সেইটো কাৰণে আঁঠুৱা এটা লৈ লৈছোঁ। এয়া হৈ গ'ল মোৰ তিলপিঠা। এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ। তিলপিঠা চাইত মোৰ এতিয়া দুবাৰমান হৈছেগৈ বনোৱা। মই প্ৰায় সেইবোৰ বনোৱাত ইণ্টাৰেষ্ট নকৰোঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম বনাবলৈ বহুত চেষ্টা কৰিছোঁ। কিন্তু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আনকালে ইমান বনাবলৈ মন যোৱা নাছিল, বনোৱা নাছিল, কিন্তু এবাৰ মানে বনাওঁ বুলিয়ে বনালোঁ গোটেইখিনি। এয়া তিলখিনি মই ভাজি লৈ ব্লেণ্ড কৰি লৈছিলোঁ। এয়া মোৰ তিলপিঠা ইমান গাল ওলালে গোটেই সোপা। তিলপিঠা আৰু নাৰিকল পিঠা অলমষ্ট ছেইম, কিন্তু নাৰিকল পিঠাত অকল নাৰিকলখিনি ৰুকি লৈ মেলি ভাজিব লাগিব খৰখৰীয়া হোৱালৈকে। এয়া ভাজি ভাজি মচমচীয়া ধুনীয়া হৈ গ'লগৈ। মই এইখিনিও একেবাৰে ফাৰ্ষ্ট টাইম দেই, এইবাৰ গোটেইখিনি মই ফাৰ্ষ্ট টাইম বনাইছোঁ। এয়া ছেইম প্ৰচেছ, কিন্তু তাত অকল অথনিখিনিত তিল পৰিছিলে, এতিয়া অকল ইয়াত নাৰিকলখিনি পৰিব। মই নাৰিকল পিঠাত 2টাকৈ টাৱাত মই গুড় আৰু নাৰিকলখিনি একেলগে মিক্স কৰি পিনি দি দিছোঁ। এয়া বেটীহঁতে বাঁহ লৈ আহি একেবাৰে মেজি জ্বলাবৰ কাৰণে খৰি কিবা ৰেডি কৰিছেগৈ। আৰু এয়া এতিয়া বোলে চাইছোঁ বোলে চব বাঁহ পৰি গ'ল বোলে, কি হ'ব? মই চুই দিছোঁ নহয়। এয়া মুড়ি লাডু বনাবৰ বাবে কেৰাহীত পানী দিলোঁ, আৰু মই ইয়াত গুড়খিনি দি দিছোঁ। অলপ সৰুকৈ কাটি দিছোঁ, কিছুমান ডাঙৰকৈ দি দিছোঁ, ভাঙিব পৰা নাই। এনেই পানী উতলাৰ লগে লগে গোটেইখিনি গলি যায়। আৰু লগতে মই দি দিম আদাখিনি ৰুকি ল'ম ভালদৰে। আদাৰ গোন্ধ কিবা এটা ফ্ৰেছ খাই ভাল লাগে। আদাখিনি ৰুকি ইমানকৈ ওলালে, বেছি নিদিওঁ। এয়া লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে গুড়খিনি। মই গুড়খিনি গলাই লোৱাৰ পাছত নমাই লৈ মেলি চাকি ল'লোঁ, কাৰণ গুড়ৰ পৰা বহুত বালি ওলায়। তাৰ বাবে মই বালিখিনি চালি ল'লোঁ ভালদৰে। এতিয়া কেৰাহীখন আকৌ মাজি অকণমান আওখালি লৈ মেলি এতিয়া আকৌ ঢালি দিছোঁ। এইখিনি ভালদৰে উতলাই ল'ব লাগিবগৈ। অকণমান পানী হ'ল যেন পাইছোঁ। মই এইখিনিও ফাৰ্ষ্ট টাইম বনোৱাৰ বাবে একো মই নাজানো, হ'লে চেষ্টা এটা কৰি চাইছোঁ কেনেকুৱা হৈছে। এয়া উতলিছে ভালদৰে। এইখিনি পকাই চাইছোঁ, হোৱা নাই, আৰু অকণমান টাইট হ'ব লাগিব। এতিয়া অকণমান হৈছেগৈ। আৰু এতিয়া
আদাখিনি দি দিছোঁ। আদাখিনি দি অলপ লৰাই লৈ মেলি মই মুড়িখিনিকো লাহেকৈ দিব পৰা হ'লগৈ আৰু এতিয়া মুড়িখিনি লাহেকৈ দি দিম। মুড়িখিনিকো ভালদৰে আপোনালোকে চফা কৰি ল'ব, কাৰণ মুড়িখিনিৰ পৰা বালি ওলায়। এয়া হৈ গ'ল লাডু বনাবলৈ। এয়া বেটি আৰু মই লাডু বনাবলৈ আৰম্ভ কৰিয়ে দিলোঁ। বেটিৰ লগত আজি লাগি দিম বুলি কাৰণে তাইও লাগি দিছে লগতে। মই আধা কেজি ওচৰা ওচৰি মুড়িখিনি লৈছিলোঁ, ইমান গাল ওলালে গোটেই সোপা।